হাই ফ্ৰেণ্ডছ, আজি আমি বনাম মিছা মাছৰ পকৰি বা বৰ। আপোনালোকে বাৰু আগতে খাইছিলে নেকি বনাই? ইয়াত মিছা মাছখিনি লৈ ল'লোঁ আৰু নহৰু কেইফুটামান আৰু আদা কাটি ল'লোঁ। এই গোটেইখিনি একেলগে মিক্সি জাৰত ঢালি দি দিলোঁ। আৰু মিক্সি জাৰত মিক্স কৰাৰ লগে লগে কালাৰটো চাইছেনে একেবাৰে মিহি হৈ গৈছে। আৰু ইয়াত স্লাইচ কৰি কাটি ল'লোঁ পিঁয়াজ আৰু ইয়াত মছলা ঢালি দিলোঁ। সকলোখিনি মছলা যেনেকৈ মিৰ্চি পাউডাৰ, হালধি পাউডাৰ আৰু জিৰা পাউডাৰ আৰু ইয়াত গৰম মছলা অকণমান, নিমখ সোৱাদ অনুসৰি আৰু লগত অকণমান চাউলৰ গুড়ি দিলোঁ ক্ৰাঞ্চৰ কাৰণে। আৰু পিঁয়াজখিনি এনেকৈ ওপৰত ঢালি দি দিয়া হ'ল। আৰু এই গোটেইখিনি এনেকৈ মিক্স কৰি লৈ 10 বা 5 মিনিটৰ কাৰণে এইখিনি মিক্স কৰি ৰাখি দি দিব, যাতে মিক্সখিনি ভালকৈ মিক্সি হৈ যায় আৰু টেষ্টটো ভালকৈ আহে। আৰু ইয়াত মই অকণমান বেকিং পাউডাৰ দি দিলোঁ যাতে ফুলি উঠে। আৰু পাতি দিলোঁ পেনখন। ইয়াত মই দি দিলোঁ মিঠাতেল, আপোনালোকে যিকোনো তেল দিব পাৰে। দিয়াৰ পিছত এনেকৈ মই এটা এটাকৈ দালি দিলোঁ বৰকেইটা। আৰু আমাৰ এই বৰকেইটা ৰেডি হৈ গ'ল। আজিলৈ ইমানে আছিলে। বাই।